আৰু জুন জুন এজনী মোৰ বা জুন দত্ত মোৰ মা বংশ আৰু মই জুন শইকীয়া মই দেউতা বংশ। হেল্ল' গাইজ, শুভ অষ্টমী। জুন লাইফষ্টাইল ব্লগৰ নতুন এটা ভিডিঅ'লৈ প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মহা অষ্টমী, গতিকে আমাৰ এপাৰ্টমেণ্টতে পূজা ভাগ কৰিছে। দুৰ্গা পূজা প্ৰত্যেকবাৰেই হয় ইয়াত, গতিকে আৰু মোৰ এটা অভ্যাস আছে, মই বেলেগ পূজাত যাওঁ নেযাওঁ, অষ্টমীৰ দিনা শৰাই ভাগ আগবঢ়াবৰ কাৰণে যাওঁ। গতিকে এতিয়া শৰাই ভাগ আগবঢ়াবলৈ গৈ আছোঁ। একেবাৰে শৰাই ভাগ আগবঢ়াৰ পৰা অঞ্জলি লোৱালৈকে সকলোখিনি দেখাম আপোনালোকক, আৰু আমাৰ এপাৰ্টমেণ্টৰ পূজা ভাগনো কেনেকুৱা হৈছে তাৰো অকণমান দেখাম। পূজা ভাগ মূৰ্তি ভাগ কিমান ধুনীয়া হৈছে, গতিকে বাকী সকলোখিনি চাই থাকক হা, একদম অঞ্জলি লোৱালৈকে চাব খালি। প্ৰথমতে শৰাইখন লৈ লওঁ। আমি মানে খৰাহী চৰাহী নিদিওঁ, আমাৰ এনেকৈ এখন খৰাহী মানে শৰাই লৈ থোৱা আছে। ইয়াত লিখাও আছে মোৰ নামটো, দেখিছে নাই, জুন শইকীয়া কাশ্যপ পুত্ৰ। কাৰণ শৰাইখন আগবঢ়াওঁতে ইয়াতে লিখি থ'ব লাগে, কাৰণ বহুতৰে শৰাই দিয়ে। চ' এতিয়া মই ইয়াতে শৰাই ভাগ সজাই পেলাই তাত গৈ মাত্ৰ আগবঢ়াইহে দিম, কাৰণ এইখিনি কাম মই নিজে কৰোঁ। এইখিনি কাম মই নিজে কৰোঁ। প্ৰসাদটো সজালোঁ। শৰাইখনত কিছুমান বস্তু দিয়া নিয়ম আছে বোলে, আদাৰ পৰা ধৰি চাউললৈকে। আমি শুকান থাকিও আমাৰ দিয়ে শৰাই, কিন্তু শুকানকৈ শৰাই দিয়াৰ একো অৰ্থ নাথাকে বুলি মই ভাবোঁ। আৰু মোৰ মতে মানে শান্তি লাগিব লাগে, যে শৰাই এভাগ দিছোঁ, শান্তি লাগিব লাগে। চ' সেইটো কাৰণে মই নিজে সজালোঁ। কেনেকুৱা লাগিছে কওক। ইয়াতে চব আছে, নাৰিকল চব মই নিজেই ৰেডি কৰিছোঁ। নাৰিকলৰ পৰা ধৰি আপেল চাপেল গোটেইখিনি দিলোঁ। ইয়াত একদম চাউল আৰৈ চাউলৰ পৰা আদালৈকে আছে। চ' এতিয়া মোৰ শৰাই ৰেডি, একদম আগলি কলপাতলৈকে। আকৌ দেই, আমাৰ এপাৰ্টমেণ্টত চব আছে, টেনশ্যনেই নাই। এখন একদম গাঁৱত যি বস্তু পায় চব পাই ইয়াত, মাত্ৰ গ'লেই হ'ল। আৰু বলক এতিয়া শৰাই ভাগ কৰি লওঁ ন। কি ক'লে? জুন শইকীয়া কাশ্যপ পুত্ৰ। মই একেবাৰে লিখি দিছোঁ শৰাইত। এয়া দিম, চাকিটোতো জ্বলাই দিম মই, তাৰপিছত দক্ষিণা দিব লাগিব। দক্ষিণাটো ইয়াতে একেলগে দি দিওঁ ন? ক'তে দিম? একেবাৰে বেগত লৈ আপুনি আজি আছেনে? চাৰে তিনিটা মানত আহিব। দক্ষিণা মই 200 টকা দিছোঁ দেই, শৰাইৰ হেৰিটো হিচাপত দেই। বাকী চাকি কি গছ ক'ত জ্বলাম? এইপিনে জ্বলাম। সন্ধি পূজা কেইটাত হ'ব গ'লে? 3:24 আৰম্ভ হ'ব। ৰাতি নে দিনত? দিনত, আবেলি। অ'কে। অঞ্জলি কেইটাত হ'ব? অঞ্জলি 1:30 বজাত। 1:30 বজাত হ'লেও 1 মানত আহি যাবচোন অঞ্জলি যদি লয়। অঞ্জলি ল'ব লাগিব, আজিতো লওঁৱেই। আৰু যদি লয় 1 মান বজাত আহি যাব। হয়। এতিয়া অঞ্জলিৰ টাইম, গতিকে মই অঞ্জলিখিনি লৈ লওঁ। এতিয়া দিনৰ 1 বাজিছে, 1 বজাৰ লগে লগে অঞ্জলি দিয়াৰ আৰম্ভ কৰিছে, গতিকে অঞ্জলিখিনি লৈ লওঁ।
सर्वलोकां प्रणेत्रिंशां प्रणमामि सदाशिवां मङ्गलां शोभनां शुद्धां निष्फलां परमं फलां विश्वेश्वरीं विश्वमातां वन्दितां प्रणम्यहं सर्वदेवां ब्रह्मेश्वरं विष्णुनमितां प्रणमामि सदायुगां विन्ध्यस्थां विन्ध्यनिलयां दिव्यस्थानां निवासिनीं योगिनीं युगमातां च सन्दिकां प्रणम्य জুনবা আমাৰ এপাৰ্টমেণ্টৰ পূজা তো একদম পূৰা হৈ আছে এতিয়া বৰ্তমান এবাৰ অকণমান মই ড্ৰেছটো চেঞ্জ কৰি আহিছোঁ দেখা পাইছে চাগে এবাৰ চাদৰ মেখেলা পিন্ধি আৰু জোন এজনী মোৰ বা জোন দত্ত মোৰ মা বংশ আৰু মই জোন শইকীয়া মই দেউতা বংশ এয়া জোন দত্ত গতিকে জোন দত্ত আৰু জোন শইকীয়া দুজন কেতিয়াবা কেতিয়াবা দেখা পাব মোৰ বিৰাট মৰমৰ বা আমাৰ এপাৰ্টমেণ্টৰ মানে আমি বেলেগ এটাত থাকোঁ কিন্তু একেটা এৰিয়া